নমস্কাৰ মই ইছমাইল আৰু এই মুহূৰ্তত আপোনালোকৰ মাজত লৈ আহিছো পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এনেধৰণৰ ডেইলি খবৰসমূহ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব আহক আমি আজি খবৰ কেইটা জানিম জামিন আবেদন লাভ কৰিলে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে উচ্চতম ন্যায়ালয়ে অৰ্ণৱ গোস্বামীৰ জামিন আবেদন মঞ্জুৰ কৰিছে আৰু 50,000 টকাৰ আমানতত ধন লৈ অন্তৰ্বৰ্তী জামিন লাভ কৰিছে অৰ্ণৱ গোস্বামীয়ে ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰলে অৰ্ণৱ গোস্বামীৰ জামিনৰ শুনানি দিয়ে আৰক্ষী আয়োগক এই নিৰ্দেশ দিয়াৰ লগে লগে তৎকালে এই নিৰ্দেশ পালন কৰে আৰক্ষীয়ে আৰু 4 নৱেম্বৰত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অৰ্ণৱ গোস্বামীক আৰু যোৱাকালি 11 নৱেম্বৰত পুনৰবাৰ অৰ্ণৱ গোস্বামীৰ জামিন আবেদন মঞ্জুৰ কৰিছে উচ্চতম ন্যায়ালয়ে 22 নৱেম্বৰত পুনৰ অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ এছআই নিযুক্তিৰ লিখিত পৰীক্ষা অসম আৰক্ষীৰ এছআই নিযুক্তিৰ লিখিত পৰীক্ষাৰ দিন নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে এই পৰীক্ষা চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ 22 তাৰিখে অনুষ্ঠিত হ'ব উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে এই পৰীক্ষা বাতিল কৰা হৈছিল এই সম্পৰ্কে প্ৰকাশ কৰা জাননী অনুসৰি এছআই পৰীক্ষাৰ লিখিত পৰীক্ষা 22 নৱেম্বৰত দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈকে অনুষ্ঠিত হ'ব আৰু প্ৰৱেশ পত্ৰসমূহ www.slprb.assam.in ৱেবছাইটৰ জৰিয়তে আপোনালোকে পাব আৰু উপলব্ধ হ'ব আৰু পৰীক্ষাৰ্থীসকলে 16 নৱেম্বৰৰ পৰা প্ৰৱেশ পত্ৰসমূহ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আন এটা খবৰ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ অনুৰাধা বৰুৱাৰ মৃত্যু আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিষয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা বশিষ্ঠপুৰ আৰু উপপথ তৃতীয় নিবাসী ডক্টৰ অনুৰাধা বৰুৱা আৰু বাৰ্ধক্যজনিত ৰোগত ভুগি 10 নৱেম্বৰৰ তাৰিখে সন্ধিয়া পৰলোক প্ৰাপ্তি ঘটে তেখেতৰ মাতৃভাষা অসমীয়া নহলেও অসমীয়া বোৱাৰী হোৱাৰ পিছৰ পৰা সদায় অসমীয়া ভাষাতে সাহিত্য চৰ্চা কৰি আহিছিল গুৱাহাটীত উন্মোচন অসমীয়া জিএছটি সহজ আৰু সৰল ৰূপত শীৰ্ষক গ্ৰন্থ সোমবাৰে গুৱাহাটীৰ কৰ ভৱনৰ কনফাৰেন্স হলত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠান আয়োজন কৰা হয় উন্মোচনী হোৱা অসমীয়া জিএছটি সৰল ৰূপত গ্ৰন্থখনৰ লেখক বিশিষ্ট অৰ্থনীতিবিদ অমৰজ্যোতি ডেকা অসমীয়াত জিএছটি সহজ আৰু সৰল ৰূপত গ্ৰন্থখনৰ প্ৰকাশক নৱজ্যোতি তালুকদাৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই উন্মোচনী অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় আলফাৰ শীৰ্ষ নেতা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ বহু পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু সহ আত্মসমৰ্পণ দৃষ্টি ৰাজখোৱাৰ মেঘালয়ত অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আলফাৰ শীৰ্ষ নেতা গৰাকীয়ে আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ আহিব অনলাইন নিউজ ৱেব পৰ্টেলসমূহ যিবোৰ অনলাইন নিউজ পৰ্টেল আছে বৰ্তমান সময়ত সেই সকলোবোৰ বৰ্তমান মন্ত্ৰালয়ৰ অধীনলৈ আনিব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ আনিব অনলাইন নিউজ আৰু ৱেব পৰ্টেলসমূহ আৰু লগতে অনলাইন তথ্য প্ৰদানকাৰী সংস্থাসমূহ এক নিৰ্দেশনা অনুসৰি এই কথা জানিবলৈ কেন্দ্ৰীয় চৰকাৰে দিছে আৰু লগতে উল্লেখযোগ্য যে বৰ্তমানলৈ ডিজিটেল মাধ্যমৰ ওপৰত লক্ষ্য ৰখাৰ বাবে কোনো বিশেষ আইন নাছিল যদিও এতিয়াৰে পৰা তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ অধীনত থাকিব ডিজিটেল পৰ্টেলসমূহ এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ আহিব অনলাইন নিউজ পৰ্টেলসমূহ বিপিএফ এৰাৰ কথা ঘোষণা কৰিলে বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰিব বিশ্বজিৎ দৈমাৰী বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি বিপিএফ এৰাৰ কথা ঘোষণা কৰিলে ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীলৈ লিখা এক পত্ৰত বিশ্বজিৎ দৈমাৰীয়ে কয় বিপিএফৰ জন্মলগ্নৰ পৰাই তেওঁ দলটোৰ সৈতে আছিল আৰু এতিয়া তেওঁ সিদ্ধান্ত লৈছে এই দল এৰিবলৈ যোৱা কেইমাহমানৰ পৰিঘটনাই তেওঁক দলৰ কাৰ্যকৰী সভাপতি পদ ত্যাগ কৰিবলৈ বাধ্য কৰা বুলি ঘোষণা কৰে এক পত্ৰযোগে বিশ্বজিৎ দৈমাৰীয়ে আৰু এই মুহূৰ্তত দিবলৈ লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ কোভিড-19ৰ শেহতীয়া খবৰ মুঠ আক্ৰান্তৰ সংখ্যা 2,09,633 গৰাকী আৰু বৰ্তমান সময়ত অসমত চিকিৎসাধীন হৈ আছে 5,371 গৰাকী ৰোগী আৰু সুস্থ হৈছে সম্পূৰ্ণৰূপে 2,03,305 গৰাকী মানুহ আৰু লগতে এই ভাইৰাছত মৃত্যু হৈছে এতিয়ালৈকে অসমত 954 গৰাকী মানুহ আৰু এই মুহূৰ্তত দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু ইয়াই হৈছে অসমৰ কোভিড-19ৰ শেহতীয়া খবৰ আৰু ইয়াৰে বৰ্তমান সময়ত আপোনালোকে দেখা পাইছে 954 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে অসমত এই ভাইৰাছৰ ফলত